নমস্কাৰ আজি আকৌ নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিলোঁ তো আপোনালোকক দেখাম আমাৰ অসমীয়াৰ অতিকৈ মৰমৰ স্নেহৰ বিহুটি কেনেকৈ আমি ষ্টাৰ্টিং কৰোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে চাব মানে দেখাই আছোঁ চাই থাকক যে মই হাতত লৈ আছোঁ এয়া কয় আপোনালোকৰ তমাল গাঁঠি আমি এয়া গাঁঠি দিলোঁ এয়া সম্পূৰ্ণ হৈছেগৈ আধা আধি তো এয়া আৰু এখন চালি আছে চালিখনৰ তমাল কেনেকৈ গাঁঠি দিয়ে কেনেকৈ গাঁঠি দিওঁ আমি দেখাম আপোনালোকক চাই গৈ থাকিব গতিকে আহক এয়া দেখিছে এয়া কি হয় গম পায় এয়া কামি মানে ইয়াত তলত পাৰা হ'ব তলত ধুনীয়াকৈ পাৰি ইয়াতে দেখুৱাব আয়োজন কৰা হয় কেনেকৈ বনোৱা হয় আপোনালোকে নাজানে চ' আপোনালোকক দেখাম বহুতে জানে বহুতে নাজানে সেইটো কাৰণে কিছুমান দেখাম আপোনালোকে চাই থাকিব আৰু কামি ফালিছে এয়া কামি পাৰি দিছোঁ আমি তলত চাই থাকিব ইয়াতে খেৰ জাপা হ'ব আগতে টমাৰখিনি গাঁঠি লওঁ কামিকে তলত আপোনালোকে চাই থাকিব এয়া হাতত তমাল ল'লোঁ আৰু এয়া গাঁঠি মাৰিব ধৰিছোঁ এনেকৈ মাৰি গৈ আছোঁ আৰু সেইফালৰ পৰা কিন্তু আপোনালোকক দেখাইছোঁহে যে কেনেকৈ মাৰিব লাগে এখন চালিওটো কম সহজ কথা নহয় কিন্তু অলপ বেছি মানুহ লাগি ভাগি দিলে কম সময়তে ওলাই যায় তথাপিও আমি যিমানখিনি পাৰোঁ কৰি গৈ আছোঁ ইতিমধ্যে কেইবাখনো চালি ওলাই গ'ল এইখন শেষৰ ভাগৰ চালি তো কৰি গৈ আছোঁ আৰু এটা বোজা জাপি দিয়া হৈছে তো এতিয়া জাপি দি আমি গাঁঠি মাৰোঁ আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো मोटामोटी गाठी हो गया है अभी उसको डांगना पड़ेगा ये फुल्ली हो गया है इस साली को डांगना पड़ेगा जा रहा है लोग को ऐसे গাঁঠি হোৱাৰ পিছত এয়া ব্যৱস্থা কৰা হৈছে লগোৱাৰ কমপ্লিট হৈ গৈছে বেৰ বান্ধি আছে বেৰখন উঠোৱা হৈছিলে যে তাকে বান্ধি আছে তেজ ওলাই গ'ল সেই কাম বেছি জনা মানুহ হ'লেও বেয়া কাম সেইকাৰণে অকণমান চম্ভালি কৰিব লাগে যিকোনো কাম
চাহো আহি পাই গ'লহি চাহ চাহৰ কি আছে চাই লওঁ চাহ কেক চাহ কেক আমি ইমান সুবিধা পাইছোঁ দেখিছে নাই বিহুঘৰ বনোৱাৰ কাৰণে চাহৰ সৈতে কেককে খাই লওঁ আৰু এতিয়া চাহৰ লগত কুকুৰাই চাহ খাইছে চাহ ল'লোঁ আৰু আপোনালোকে দুখ নকৰিব লাইক আৰু শ্বেয়াৰটো কৰিব আপোনালোকক চাহ কেক খুৱাই দিম বাৰু ট্ৰেকটো মিউট কৰি দিয়া হৈছে বিকজ অডিঅ'টো কপিৰাইট লাগিব পাৰে সেইকাৰণে ময়ো এতিয়া চাহৰ লগত কেকখন খাই লওঁ এতিয়া মই দেখাম আমাৰ বিহু ঘৰৰ যি কাৰ্যসূচী যি আনন্দ আজি বিহু ঘৰ লোৱা চ' আপোনালোকক দেখাম আপোনালোকে চাব তাৰপিছত ক'ব যে বিহু ঘৰ মেজি ঘৰ আমাৰ কিমান আনন্দ উল্লসিত হয় ডান্সৰ আপোনাৰ কিছু দৃশ্য দেখাবলৈ গৈ আছোঁ আপোনালোকে চাওক ভিডিঅ'টো আৰু ৰম্ভ কৰোঁ অডিঅ'টো মিউট মৰা হৈছে আপোনালোকে বেয়া নাপাব অডিঅ'টো মিউট মাৰিছোঁ এইকাৰণে যিহেতু কৈছোঁ আগতেও যে কপিৰাইট লাগিব পাৰে কাৰণে মই অডিঅ'টো মিউট মাৰি দিছোঁ চ' আপোনালোকে চাওক ডান্সখিনিয়ে চাওক আমাৰ বিহুৰ গীতৰ ডান্স এয়া বিহু ঘৰৰ ভিতৰত আয়োজন কৰা হৈছে লুচি ঘুগনি তো ভিতৰত আয়োজন হৈ আছে বনোৱাৰ আৰু বাহিৰত আমি ফূৰ্তি ফাৰ্তা কৰি ডান্স কৰি আছোঁ সকলোৱে এয়া দাদাই কেৰাহীত ৰুটি পেলাই দিছে আৰু ৰুটি বনি গৈ আছে এখন এখনকৈ আৰু আমি অলপ পিছতেই গৰম গৰম ৰুটি ঘুগনি খাওঁ ধুনুক ঠানাককৈ ভিডিঅ' এটা কৰি গৈ আছোঁ কিন্তু এতিয়া এসময়ত এনেকুৱা এটা পৰ্যায় পৰি গৈছে যিটো পৰ্যায় আপোনালোকে চাবলৈ ৰখি আছে যিহেতু আপোনালোকক দেখাই দিয়ে যাওক তো পিঠা পনা বনোৱা ৰেডি হৈছে চ' ৰেডিখিনি আপোনালোকক দেখাই লওঁ এয়া কাৰ্যসূচী আৰম্ভ হৈছে আপোনালোকে চাওক ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ যে টেৱা বহাই দিছে তলত কি আছে ষ্ট'ভৰ তলৰ ওপৰত টেৱাত আছে আমাৰ পিঠা পনা পিঠা পনাৰ নামটো হৈছে খোলা পিঠা এয়া তিল এয়া এইটো বেলেগ বিভাগ এইটো মডাৰ্ণ এইটো হৈছে নিমকি এইটো হেৰি এইটো গুড় আৰু সেই তিলেই হয় আৰু এয়া নিমকি এটা দুটকা বনি গৈ আছে এটুপ দুটুপ কৰি ডাৱৰৰ পানী ভৰিলে বিশাল নদীৰ কিবা ভুল গৈছে গাইজ মোক বেয়া নাপাব গতিকে ভিডিঅ'টো এয়াই দেখাবলৈ ওলাইছিলোঁ আপোনালোকে কি কৰিলে দেখিলে মোক বোলে মদাহী বুলি ক'ব तो फिर वीडियो आप लोग देख रहे हैं छोड़ के मत जाइए एंडिंग पर्याय तक देखिए और बहुत कुछ है दिखाने के लिए तो फिर अभी फिलहाल रात को हम लोग का भाभी बहना और बीबी ने मिलके ये सब कर रहा है और ब्रदर लोग सो गया है बच्चे के साथ मेरा भी एक बच्चा है वो भी सो रहा है अकेले तो मैं भी जाऊंगा বিহু ঘৰ লোৱাটো কালি কৰা হৈ গ'ল তো বিহু ঘৰ দিনাখন আমি অন্তিম পৰ্যায়লৈ শেষ হোৱালৈকে আপোনালোকে দেখা পাব তো কাট হৈছে तो हम लोग असमिया भी थोड़ा जानता है हिंदी भी थोड़ा जानता है सब कुछ थोड़ा ये देखा है कैसे निमकी कटक को काटता है देख रहा है ये देखा है कैसे डिजाइन कढ़ाई भी जल रहा है आप लोगों को चाहिए तो ऑर्डर दे देना
ये पिठा भी टिक टिक के रखता है। ये देखा है कैसे कैसे रखा है। पिठा के डाल दिया। देखा है आप लोगों ने कैसे तिल डाल दिया है। निमकी जा रहा है तेल में। वो निमकी जा रहा है धीरे धीरे। वो तेल भी फटक फटक के फूट रहा है। ये लौड़ा रहा है। ये लौड़ा लौड़ा के पिघल रहा है थोड़ा थोड़ा নিমকি। এয়া পিঠা পনাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনাক ভিডিঅ'টো চাই থাকক। নেক্সট মৰ্ণিং এয়া ৰাতিপুৱা ভাগৰ দৃশ্য। আমাৰ বৌয়ে দেখি খুন্দাত সহায় কৰি গৈ আছে আৰু তাৰ লগত আমাৰ অতিকৈ চেনেহৰ মৰমৰ দাদাই ঢেঁকী খুন্দি আছে, ঢেঁকী দি আছে। আপোনালোকে ভিডিঅ'টো উপভোগ কৰি থাকক। আজি উৰুকাৰ কাৰণে আমি দিনৰ ভাগৰ বজাৰটো কৰিবলৈ আহিলোঁ। তাতে মাছ চালোঁ। মাছৰে দেখিছেনে বা ইমূৰৰ পৰা সিমূৰলৈ কেৱল মাছেই মাছ। খুব কমত পোৱা গৈছে ইয়াত। খুব ভাল মাছ দেখিবলৈ পাইছে। এতিয়া আমি দিনৰ ভাগৰ উৰুকাৰ পৰ্যায় চলি আছে। আজি উৰুকা তো এয়া হাতত লৈ আছোঁ আলু। এয়া চব্জি কাটি আছোঁ। চব্জি আলু অলপ কাটিলোঁ আৰু অলপমান আছে। গতিকে কৰি গৈ আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। কাৰিকৰ বনাইছিলে, জীৱনত বনাই পোৱা নাছিলোঁ। ফাৰ্ষ্ট টাইম উৰুকা বুলি বনাইছিলোঁ আৰু কি আছে যি নাই চাওঁ। এয়া ইতিমধ্যে মাছৰ পিচকেটকো দি দিয়া হ'ল আৰু হৈ গ'ল আৰু মোটামুটি মাছৰ আঞ্জা। এয়া বৰা চাউলৰ চুঙা পিঠা ৰেডি হৈছে, ৰেডি কৰি গৈ আছে আমাৰ সৰু দাদাই। এয়া লগত বৌ আছে। পিছফালে দেখিবলৈ পাইছে। তো এয়া কিমান সুন্দৰভাৱে আয়োজন কৰা হয় আপোনালোকে চাই থাকক। দেখিবলৈ পায় তেনেকৈ কেনেকৈ বনোৱা হয়, কেনেকৈ কৰা হয়। তো মই যিমানখিনি পাৰোঁ দেখাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাওক আৰু ডাঙৰ দাদাও আহিব। ডাঙৰ দাদাও চুঙা পিঠা বনাবহি, আপোনালোকে চাই থাকক। এয়া আমাৰ ডাঙৰ দাদা আহি পালে। এয়া বহিলে আসনত। তো এতিয়া আমাৰ ৰাইজৰ হুঁচৰি এবাৰ গাবলৈ অহা আমাৰ নিয়ম। এয়া আমাৰ ঘৰত আহি ৰাইজে বিহু হুঁচৰি প্ৰদৰ্শন কৰিলেহি আমি আশীৰ্বাদ ল'লোঁ ৰাইজৰ পৰা। এয়া আমাৰ অন্তিম পৰ্যায় বিলাকৰ অন্তিম শেষ আপোনালোকে দেখাই গৈ আছে। এয়া বহুতে ধূপ ধূনা চাকি বন্তি লৈ সেৱা কৰিবলৈ ওলাইছে। আমি সকলোৱে সেৱা কৰিম। তাৰ আগত কিছু দৃশ্য আপোনালোকক দেখুৱাই গৈ আছোঁ, আপোনালোকে চাওক।
এয়া কণ মইনাহঁত ৰেডি হ'ল। এনেকৈ 7 পাক ঘূৰি ল'ব। 7 পাক ঘূৰি আপোনালোকে চাই থাকক দেখিব গৈ। তাৰপিছতে সেৱাভাগ কৰি আমাক আমাৰ আশীৰ্বাদ দিব জ্যেষ্ঠসকলে। আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া ভেলাঘৰ জ্বলোৱাৰ অগ্নি দেৱতাৰ আশীৰ্বাদ হিচাপে এই ফুট এনেকৈ গ্ৰহণ কৰোঁ। এয়া ভেলাঘৰ জ্বলি আছে। আমাৰ সময় আহি পৰিছে আশীৰ্বাদ লোৱাৰ। এতিয়া আমি আশীৰ্বাদ ল'বলৈ ওলাইছোঁ। এয়া জ্যেষ্ঠসকলে আমাক আশীৰ্বাদ দিব, আমি গ্ৰহণ কৰিম। অলপ পলম হৈ গ'ল, দেখিছে থাল কেইখন খালী হৈ পৰিলে। এইবিলাক বস্তু কম সময়ৰ ভিতৰতে গায়ব হৈ যায়। খোলা পিঠা, লাড়ু, আকৌ তিল পিঠা, এয়াই মানে একে দিয়াৰ লগে লগে চাফা পেট আপোনালোকে দেখিবলৈ পাইছে। লুচি ঘুগনি ৰেডি হৈ গ'ল। এয়া দাদা ভাইটিহঁতে গ্ৰহণ কৰি আছে। তো বিহুৰ এয়াই প্ৰথম আৰম্ভণি। বিহু খাবলৈ সকলোৱে ঘৰে ঘৰে নিমন্ত্ৰণ জনায়। গতিকে আমাৰ ঘৰত প্ৰথমতে নিমন্ত্ৰণ হ'ল দাদা ভাইটিহঁতৰ সকলক। তো এয়া এইটো কেনেকুৱা হৈছে জনাব। ভুলো হ'ব পাৰে কিছুমান। তো যদি খুব বেছি ভাল লাগিছে তেনেহ'লে খুব বেছি শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। ছাবস্ক্ৰাইব কৰি দিব যিহেতু আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই। চ' মোক ছাবস্ক্ৰাইব কৰি দিব, লগতে ঘণ্টা বটনটো দবাই দিব আগন্তুক ভিডিঅ' যাতে আপোনালোকে পাই গৈ থাকে। লাইক কৰি দিব, কমেণ্ট কৰিব। তো আজিলৈ ইমানেই, বাই।